নমস্কাৰ ফ্ৰেণ্ডছ সকল আইজেড টেকনিকেল লৈ আপোনালোকক স্বাগতম জনাইছো ফ্ৰেণ্ডছ সকল আজিও আপোনালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু ইনফৰমেশনাল ভিডিও এটা লৈ আহিছো ফ্ৰেণ্ডছ সকল আজিৰ ভিডিওটো সেইসকলৰ বাবে যিসকলৰ ঘৰত বিধৱা বা বৃদ্ধ মানুহ আছে আৰু সেইসকলৰ বৃদ্ধ পেঞ্চনৰ টকা সোমাই আছে ফ্ৰেণ্ডছ সকল মই আজিৰ ভিডিওটোত আপোনালোকক দেখুৱাম চৰকাৰে দিয়া বৃদ্ধ পেঞ্চনৰ 1200 টকা সোমালে নে নাই আপোনালোকৰ একাউণ্টত আপোনালোকে কেনেকৈ সেই টকাখিনি আপোনালোকে চেক কৰিব তো ফ্ৰেণ্ডছ সকল পেঞ্চন আঁচনিৰ অধীনত হিতাধিকাৰীৰ বেংক একাউণ্টত 4 মাহৰ 1200 টকা আৰু 1000 টকাকে দিয়া হৈছে বৃদ্ধসকলক 1000 টকা আৰু বিধৱা মহিলাসকলক 1200 টকাকে দিয়া হৈছে আপুনি আপোনাৰ পৰিয়ালৰ বা আপোনালোকৰ গাঁৱৰ যদি কোনোবা মানুহ থাকে সেই টকাখিনি আপুনি যদি চেক কৰি দিব বিচাৰিছে তেনেহলে দিব পাৰে আপোনালোকে নিজৰ মোবাইলত আপোনালোকে চেক কৰি দিব পাৰে কোনো প্ৰবলেম নহয় আপোনালোকে ইজি হিচাপত আপোনালোকে নিজৰ মোবাইলত চেক কৰি দিব পাৰে তো ফ্ৰেণ্ডছ সকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট যদি আপোনালোকে এতিয়ালৈকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তো বলক ফ্ৰেণ্ডছ সকল আজিৰ এই ভিডিওটো আৰম্ভ কৰো তো এতিয়া ফ্ৰেণ্ডছ সকল আপোনালোকে সেই টকাখিনি চেক কৰিবৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে ওপেন কৰিব লাগিব আপোনালোকৰ মোবাইলত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক ব্ৰাউজাৰ ওপেন কৰাৰ পিছত ইয়াত আপোনালোকক মই ডেসক্ৰিপচনত এটা লিংক দি দিম আপোনালোকে সেই লিংকটো কপি কৰি নি ওপেন কৰিব পাৰে বা আপোনালোকে ডাইৰেক্ট লিংকটোৰ পৰা আপোনালোকে পেজত যাব পাৰিব আপোনালোকে লিংকটোত ক্লিক কৰিব মই ইয়াত লিংকটো ইয়াত পেষ্ট কৰি দিছো তাৰ পিছত সার্চ কৰি দিম তাৰ পিছত ফ্ৰেণ্ডছ সকল ইয়াত আপোনালোকে দেখিছে আপোনাৰ ডেস্কটপ মোডটো যদি অন নহয় আপোনালোকে 3 ডটত ক্লিক কৰি আপোনালোকে ডেস্কটপ মোডটো আপোনালোকে অন কৰি ল'ব তো এতিয়া ফ্ৰেণ্ডছ সকল আপোনালোকে দেখিছে পেমেন্ট বাই একাউন্ট নাম্বাৰ ওকে তাৰ পিছত আপোনালোকে বেংক নেম আপোনালোকে ইয়াত দিব লাগিব সেই যিজন বিধৱা মহিলা বা বৃদ্ধ মানুহ আছে সেইজনৰ যেটো একাউন্ট হয় সেইটো একাউন্ট আপোনালোকে ইয়াত দিব লাগিব বেংকৰ নেমটো আপোনালোকে ইয়াত দিব লাগিব যেটো বেংক হয় ইউনাইটেড বেংক হওক ষ্টেট বেংক হওক যিকোনো বেংক হওক আপোনালোকে ইয়াত দি দিব মই এটা ইয়াত দি দিছো ইয়াত আপোনালোকে দেখিছে ষ্টেট বেংক দিয়াৰ লগে লগে ইয়াত ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াত ওপৰত ষ্টেট বেংক অফ ইণ্ডিয়া আহি গল তাৰ পিছত আপোনালোকে একাউন্ট নাম্বাৰটো দিব লাগিব সেই মানুহজনৰ আপোনালোকে একাউন্ট নাম্বাৰটো ইয়াত বহুৱাই দি দিব একাউন্ট নাম্বাৰটো আপোনালোকে দিব যাৰ আপোনালোকে চেক কৰিব বিচাৰিছে টকাখিনি ইয়াত আপোনালোকে কনফাৰ্ম একাউন্ট নাম্বাৰ আপোনালোকে আকৌ দিব লাগিব ইয়াত এবাৰ দিব তাৰ পিছত কনফাৰ্ম একাউন্ট নাম্বাৰ আকৌ এবাৰ দিব লাগিব তাৰ পিছত আপোনালোকে ইয়াত দেখিছে ক্যাপচা কোড যেটো হয় কোডটো আপোনালোকে ইয়াত বহুৱাই দিয়াৰ পিছত আপোনালোকে ইয়াত সাৰ্চত আপোনালোকে ক্লিক কৰি দিব ইয়াত সাৰ্চত আপোনালোকে ক্লিক কৰি দিব তো ফ্ৰেণ্ডছ সাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াত এনেকুৱা এখন পেজ আহিব নেক্সটত ইয়াত পেজত আপোনালোকৰ সকলো পেমেন্ট ষ্টেটাস ইয়াত থাকিব আপোনালোকৰ কিমানখিনি ক্ৰেডিট হৈছে কিমান আপোনালোকৰ কিমান সোমাইছে টকা ইয়াত সকলোখিনি আপোনালোকৰ থাকিব যদি এতিয়ালৈকে 1200 টকা বা 1000 টকা আপোনালোকৰ সোমোৱা নাই আপোনালোকে চিন্তা কৰিব নালাগে সোমাই যাব আপোনালোকে পাই যাব তো ফ্ৰেণ্ডছ সকল আজিৰ ভিডিওটোত এইখিনি আছিল আশা কৰিছো আপোনালোকৰ এই ইনফৰমেশনটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে লাইক এটা কৰিব কমেন্ট কৰিব আৰু বেলেগৰ লগত শেয়াৰ কৰি দিব তো যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব নমস্কাৰ জয় অসম